আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ কেইবাটাও মহাবিস্ফোৰণ ঘটাইছে। জুবিন গাৰ্গৰ হত্যাকাৰীক চিনাক্ত কৰা হৈছে। জুবিন গাৰ্গক কোনে হত্যা কৰিছিল, জুবিন গাৰ্গৰ হত্যাকাৰী কোন, এনে বহুত জল্পনা কল্পনা অসমৰ জনতাৰ মনত উত্থাপন হৈ থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ মুখ খুলিছে। জুবিন গাৰ্গক কিদৰে হত্যা কৰা হৈছিল, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰে কোন কোন জড়িত হৈছে, কেতিয়াৰ পৰা জুবিন গাৰ্গক হত্যাৰ বাবে পৰিকল্পনা কৰা হৈছিল। হিমন্ত বিশ্ব শৰ্মাক ফাঁচি দিয়ক। আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব। মোক এনেকে এটেক কৰিলে, মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে। আৰে দিছ ইজ অন ৰেকৰ্ড, এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ। সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা, ইয়াত লৈতো আমাৰ কোনো ডাউট নাই। যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল। কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে? আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি? মইতো হত্যাটো হত্যাই ক'ম। ইট ইজ এ মাৰ্ডাৰ। মই আজিও এই সদনত কৈছো, এণ্ড উইল ফলো মাৰ্ডাৰ কেছ। নমস্কাৰ। মামাই ক'লে যে 8 তাৰিখে বিচাৰ কৰিব জুবিন দাক কোনে হত্যা কৰিছিল। হত্যা কৰা হৈছিল জুবিন দাক এজন মানুহে কৰিছিল। সিদ্ধাৰ্থ শৰ্মা হ'ব নে চেম কানো হ'ব না আৰু তাৰ কাৰোবাৰ হাত আছিল নেকি জুবিন দাক হত্যা কৰা। এজন মানুহে হত্যা কৰিছিল আৰু 4জন মানুহে সহায় কৰিছিল জুবিন দাক কেনেকৈ মাৰিব লাগে। এইটো কথা ঘোষণা কৰিছে আমাৰ মুখ্যমন্ত্ৰীয়ে। এতিয়া 8 তাৰিখে হ'ব। 8 তাৰিখে চব গম পোৱা যাব জুবিন দাক কেনেকৈ হত্যা কৰিছিল আৰু জুবিন দাক কোনে হত্যা কৰিছিল। এইটো কথা আলোচনা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ঠিক তেনেদৰে মই ভাবিছোঁ জুবিন দাৰ ন্যায়ৰ লগতে জুবিন দাৰ কিমান লাখ লাখ কোটি কোটি টকা খাইছিলে সিদ্ধাৰ্থ শৰ্মা আৰু চেম কানুৱে। জুবিনৰ টকাৰে ঘৰ বাৰী বিল্ডিং গোটাই মাখা জুবিন দাৰ টকাৰে বনোৱা, এইবিলাক টকা হিচাপ দিব লাগিব। মই কোৱা কথা এইটো, আপোনালোকে কি ভাবা নাজানো। ন্যায়ৰ লগতে জুবিন দাৰ টকা খোৱা পইচাটো হিচাপ দিবই লাগিব আৰু জুবিন দাৰ পইচা ঘূৰাই দিবই লাগিব। এনেকুৱা নহয় জুবিন দাৰ টকা খাই জুবিন দাক হত্যা কেনেকৈ কৰিব পাৰিলে। ইমান আচৰিত মানুহ এই 2-3জন মানুহে। জুবিন দাৰ টকা লয় ধনী হোৱা মানুহ আজি জুবিন দাক নিজৰ ঘৰৰ পৰিয়াল মানুহক হত্যা কৰিলে। ইমান যে আচৰিত কথা ভাবিব নোৱাৰোঁ। জুবিন দাৰ ভৰিৰ কাষত ৰৈ জুবিন দাক ভাল কথা কয়, জুবিন দাক ফেক জ্ঞান দি আজি হত্যা কৰিলে জুবিন দাক ছিংগাপুৰলৈ। আচৰিত কথা। আমি সকলো লোকে কৈছিলে যেতিয়া ছিংগাপুৰলৈ জুবিন দা হত্যা হৈছিলে, মৃত্যু হৈছিলে, এইটো কোনো দুৰ্ঘটনা কথা নহয়, এইটো হত্যাকাণ্ড কথা। ঠিক আহিলে আৰু লোকে কথা কোৱাবোৰ আজি সঁচা কথা হৈ গ'ল যে জুবিন দাক সঁচাকৈ হত্যা কৰিছিল। কোনোবা কৈছিল এইটো হত্যা নহয়, এইটো দুৰ্ঘটনা, কিন্তু এইটো দুৰ্ঘটনা নহয়। আজি মামাই কি ক'লে, এইটো এটা হত্যাকাণ্ড, মাৰ্ডাৰ কেছ। চাই লোৱা আমাৰ নিউজত কি কথা ক'লে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যোনে দেখা নাই নিউজটো চাই ল'ব আজি আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। জুবিনৰ কাৰণে এটা কমেণ্ট লিখি দিব। এতিয়া চাই লোৱা। পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি নতুনবাৰ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছা ভিডিঅ' কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাব দেই, শ্বেয়াৰ কৰি দিব। চাই লোৱা নিউজটো। মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিব, কিন্তু এই তদন্ত চলি থাকিব। কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত হৈছে, নেগলিজেঞ্চ। জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেঞ্চ আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল। যিহেতু তদন্ত হৈছেই, তদন্তৰ পৰিসৰ আৰু বাঢ়িব। SITয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত, মাৰ্ডাৰৰ ওপৰত। বাট আফটাৰ ডেট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ। কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে। দ্য ষ্টৰি বিগিন ফ্ৰম before COVID.
দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেইকাৰণে মই এছআইটি কৈছো যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশিট দিয়ক তাৰ পিছত এক্সপান্ড দ্য ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক হাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছো মই ভাবো সময়ৰ কখতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা এছআইটি তদন্ত নোহোৱালৈকে এছআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশিটখন কি হ'ব মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছো and will follow murder case আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাব প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব অশোক সিংগালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চব তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিউৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটিৰে বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব এইটো ৰিলেভেন্ট নহয় আজি অধ্যক্ষ মহোদয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটি দুখৰ দিছিলো কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলো কৈছিলে না নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰো একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে উই আৰ ষ্ট্ৰং আমি কতো ভুল কৰা নাই উই হেভ টু প্লে গেমছ উইথ দ্য ক্ৰিমিনেলছ আমি ক্ৰিমিনেলৰ লগত গেম খেলিব লাগিব আৰু ক্ৰিমিনেলে মোৰ গেমত ভৰি দি অলপ সময়ৰ কাৰণে অসতৰ্ক হৈ গ'ল এণ্ড উই কুড এৰেষ্ট সিদ্ধাৰ্থ ইমিডিয়েটলি জুবিনৰ 13 দিনৰ দিনাখন শ্ৰাদ্ধৰ 13 দিনৰ দিনাখন উই হেভ এৰেষ্টেড অলমোষ্ট অল দ্য একিউজ আৰু আজিলৈকে কোনেও বেল পোৱা নাই বিহু কমিটিক মতাটোৱে আজি সাংসাৰী বিহু কমিটিৰ যিটো এভিডেন্স কাৰণ অল দিজ এভিডেন্স হেজ কাম টু গভৰ্ণমেণ্ট মই ফাইলত চহী মাৰি দিল্লীলৈকে পঠাইছো কাগজ চ' আই এম এৱেৰ today officially
because investigation is completed. MHCৰ পৰা অনুমোদন আহাৰ লগে লগে বিহু কমিটিক যদি নামাতে, this investigation will not be completed. আৰু তাত কোৱা হৈছে আপোনালোকে কিয় মাতিছে? আজি গোটেই ঘটনাটোৱে হৈছে টকা পইচাৰ কাৰণে। আৰু যদি জুবিনৰ যিটো মেইন উপাৰ্জনৰ উৎস তেওঁলোকক যদি আমি নুসুধো, আমি ইয়াত কি আৰ্গুমেণ্ট কৰি আছো? উদ্দেশ্যটো সিদ্ধাৰ্থ শৰ্মাক শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই? শ্যামকানু মহন্তই শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই? আজিতো ইয়াত সব খালি SIT বেয়া, তাৰমানে কোন ভাল? অধ্যক্ষ মহোদয়, মই পবিত্ৰ সদনক আশ্বাস দিছো যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যিটো ক্ষিপ্ৰ গতিত কৰিছে, ইয়াৰ সমান্তৰাল একো নাই। আদালতে কি জাজমেণ্ট দিব, that is a job of a court. But I have faith in my team যে আমাৰ টিমে প্ৰফেশ্যনেলি কাম কৰিছে। আমি বহুত কথা উলিয়াইছো, যি কথা অসমৰ ৰাইজে আগতে জনা নাছিল। আৰু যেতিয়া আমি চাৰ্জশ্বিট দিম, অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব। আৰু বিহু কমিটিক মতা কিমান জৰুৰী আছিলে তাকো অসমৰ মানুহে জানিব পাৰিব। জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে। আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম, কিন্তু এই তদন্ত চলি থাকিব। কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত হৈছে, নেগলিজেন্স। জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল। যিহেতু তদন্ত হৈছে, তদন্তৰ পৰিসৰ আৰু বাঢ়িব। SITয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত, মাৰ্ডাৰৰ ওপৰত। বাট আফটাৰ ডেট ইজ ডান, আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ, কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে। দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড। দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে। তাৰ প্ৰমাণ আমাৰ লগত আছে। সেইকাৰণে মই SITক কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক। তাৰ পিছত এক্সপাণ্ড দ্য ইনকুৱাৰী, যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল, সেই মানুহজনক সাৰি যাব নোৱাৰে। আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছোঁ। মই ভাবোঁ সময়ৰ কষতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা। SIT তদন্ত নোহোৱালৈকে SITৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰেলাইজ নকৰিব। যিদিনাখন তদন্ত ৰিপৰ্ট আহিব, চাৰ্জশ্বিট আহিব, সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশ্বিট, বেলেগ কথা। কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব, মোক এনেকৈ এটেক কৰিলে, মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে? আৰে দিছ ইজ অন ৰেকৰ্ড। এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ। সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছোঁ যে হত্যা, ইয়াত হয়তো আমাৰ কোনো ডাউট নাই। যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো, মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল। কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে? আৰু হত্যাটো হত্যা নকয়, মই চুমা খোৱা বুলি ক'ম নেকি? মইতো হত্যাটো হত্যাই ক'ম। ইট ইজ এ মাৰ্ডাৰ। মই আজিও এই সদনত কৈছোঁ। এণ্ড উইল ফলো মাৰ্ডাৰ কেছ। আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছোঁ। এজনে মাৰিছে, আনকেইজনে সহযোগিতা কৰিছে। So we have booked 4 to 5 people on murder case. ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই। আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই। হুৰাই দে, জনাদেশ। জনাদেশটো কি শব্দ? অশোক সিংগাল বনিয়াৰ জনাদেশ আছে। জনাদেশ কাৰ আছে? জনাদেশ কাৰ আছে? জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে। জনাদেশৰ কথাই বনিয়াক নুবুজায়।
মোক অসমীয়া কথা শিকাব প্ৰয়োজন নাই তাৰমানে অশোক সিংহালক জুবিনদাৰ মাটি ল'বলৈ দিব জুবিনৰ অশোক সিংহালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব মাননীয় এতিয়া তেওঁলোক কলৈকে আহিছে চব জুবিন তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংহালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম গানৰ দুখ নাই অশোক সিংহালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংহালক মাটিৰে বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলিভেন্ট নহয় আজি অধ্যক্ষ মহোদয় ৰিলিভেন্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলো কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলো কৈছিলে না নাই ঠিক আছে ভিডিঅ'টো এইখিনিতে ইন কৰিলোঁ আপোনালোকে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ধন্যবাদ